হেল্ল' গাইজ, মোৰ চেনেললৈ আপোনালোকক আজি আকৌ স্বাগতম জনাইছোঁ। আমি চাওক ৰাইজে সকলোৱে দলে বলে এফালে আহি আছো। থাম্বনেইলখন দেখি গম পাইছে চাগে কলে যাম। তথাপিও এবাৰ কৈ দিছো, আমি ইয়াৰ পৰা আমাৰ ঘৰৰ পৰা শিলঘাট বেছি দূৰ নহয়, শিলঘাটলৈ। চ' সেইকাৰণে শিলঘাটলৈ যাম। শিলঘাটত কামাখ্যা মন্দিৰ আছে, কামাখ্যা মন্দিৰলৈ যাম। আৰু বাকী আৰু বেলেগলৈ ক'ত ক'ত যাওঁ দেখাই যাওঁ আপোনালোকক। সেইকাৰণে ভাবিলো আপোনালোককো লগতে লৈ যাওঁ। এয়া আমাৰ আহিছে আৰু এই আমাৰ গাড়ী চলাই আছে, এপাক চাই দিয়া। মোৰ দেউতা গাড়ী চলাই আছে, সেইকাৰণে ভাবিলো আপোনালোককো লৈ যাওঁ লগতে। ব'লক গৈ থাকো। এয়া পাইছোহি আৰু শিলঘাট। এইটো শিলঘাটৰ আপোনাৰ গেট। এইটো বেছি দূৰ নাই আৰু কামাখ্যা মন্দিৰ পামগৈ আৰু। এতিয়া আহি পালো আৰু কামাখ্যা মন্দিৰত সোমাইছো। আমি আহি আছো, আপোনালোকে চাই থাকক। এয়া আমাৰ ৰাইজে অকমান নামিছে আৰু গাড়ীৰ পৰা। এতিয়া দেখাই যাওঁ আপোনালোকক, বহুত ওখ হয়। বলক এফালে কামাখ্যা মন্দিৰত দুটা বাট আছে। এফালে চিৰি দিও উঠিব পাৰি। ইয়াত যথেষ্ট ওখ চিৰি দি আমি নাযাওঁ, বহুত কষ্ট উঠিবলৈ। ইমানখিনি আমাৰ সামৰ্থ্যই নাই উঠিবলৈ, বহুত ওখ। 300টামান আছে চাগে ন চিৰি? আছেনে? 300টামান চিৰি আছে। এয়া একদম বহুত দিনৰ পুৰণা হয়। প্ৰথম যেতিয়া কামাখ্যা মন্দিৰ হেৰি হৈছিলে তেতিয়াই বনোৱা। আৰু এতিয়া এইফালে নতুনকৈ এটা ৰাস্তা বনাইছে। এইটো ৰাস্তা মানে গাড়ী যাবৰ কাৰণে সুবিধা কৰি দিছে। আমি এইফালে যাম, কিন্তু এইটো ৰাস্তা মই আপোনালোকক ওপৰৰ পৰা পিছত দেখাই আছোঁ। বলক। পাইছোঁহি আৰু চাওক, বহুত ওখত আছে। আমি এপাক ঘূৰিব লগা হৈছে এইটো ৰাস্তাতে অহাৰ বাবে। ইয়াত পাৰ্কিং প্লেচ আছে, লিখিয়ে থৈছে পাৰ্কিঙৰ কাৰণে। এইখিনি জেগা ধুনীয়া
সুবিধা আছে, আপোনালোকে আহিলে কোনো ধৰণৰ অসুবিধাই নাপায়। আৰু পৰিৱেশটো চাওক, চাৰিওফালে সেউজীয়া সেউজীয়া, কেৱল সেউজীয়া, খুবেই সুন্দৰ হৈছে মানে পৰিৱেশ, আৰু খুব শান্ত এটা পৰিৱেশ, শান্তি লাগে, আহি পেলাই খুব ভাল লাগে, কোনো হাই উৰুমি নাই। এইফালে তললৈ যাব পাৰি, এইবোৰ বাগান আছে, বাগানবোৰ চাব পাৰি, আৰু কিছুমান গাঁও আছে এইফালে, বাগানীয়া গাঁওবোৰ, খুব ভাল লাগে পৰিৱেশটো। কিন্তু আমি সেইফালে নাযাওঁ, যিহেতু আমি মন্দিৰলৈ যাম আজি, গতিকে মন্দিৰলৈ আহিছোঁ। এতিয়া আমি মন্দিৰলৈ সোমাই আহি আছোঁ, চাওক ষ্টেপত আহি আছোঁ। ইয়াত চাওক, শ্ৰী শ্ৰী কামাখ্যা দেৱালয়, তোৰণখন পাইছোঁহি, খুব ভাল লাগে আহি মন্দিৰটোলৈ। ইয়াত জোতা চেণ্ডেল ৰখা ঠাই, আমি সোমাই আহি আছোঁ। ভিতৰখন খুবেই সুন্দৰ, খুব ধুনীয়া, খুটাবোৰ চাওক, খুব পুৰণা, খুবেই ভাল লাগে মন্দিৰটো। দেখুৱাইছোঁ মন্দিৰটো। দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত চাকি বাহিৰত জ্বলাবলৈ দিয়া হয়, চাকি বাহিৰত জ্বলাবলৈ, ভিতৰত কেৱল সেৱা কৰিবলৈ দিয়া হয়। চাকি আমি ইয়াতে জ্বলাব লাগে, চাকি জ্বলোৱাৰ নিৰ্দিষ্ট ঠাই আছে, চাকি জ্বলাব লাগে। আমি সেৱা সৎকাৰ কৰি আহিলোঁ। আহি পেলাই মই আকৌ এবাৰ আপোনালোকক গোটেই মন্দিৰটো, নামঘৰটো ধুনীয়াকৈ দেখুৱাই দিওঁ বুলি ভাবিলোঁ, মন্দিৰৰ ভিতৰ ভাগ। এইফালে চাকি জ্বলাইছিলোঁ, চাওক মই দেখুৱাই দিছোঁ। ইয়াতে চাকি জ্বলাইছিলোঁ আমি, এনেকৈ ধুনীয়াকৈ চাকি জ্বলাবলৈ ঠাই নিৰ্ধাৰণ কৰি দিয়া হৈছে। আৰু বাকী মই সূতাবোৰ চাওক, ইমান ধুনীয়াকৈ সজাই ৰখা হৈছে এইবোৰ। এইফালে ভিতৰলৈ যাব লাগে, বহুত ভিতৰত আৰু অলপ তলত আছে, দ হয় তললৈ, কিন্তু তালৈ কেমেৰা নিব নিদিয়ে, সেইকাৰণে মই দেখুৱাব নোৱাৰিলোঁ। আৰু বাকী ইয়াত আপোনাৰ নিৰ্মালি দিয়া হয়, ইয়াত সেৱা সৎকাৰ কৰি নিৰ্মালি লোৱা হয়। আৰু ইয়াত গণেশ মূৰ্তি স্থাপন কৰা হৈছে, ইয়াত গণেশ পূজা হয়। আৰু এইফালে ভিতৰলৈ চাওক, দেখুৱাই দিছোঁ, ইয়াত প্ৰসাদ বিতৰণ কৰা হয়, প্ৰসাদৰ যা যোগাৰ যিখিনি থাকে সেইখিনি তাত কৰা হয়। এইবোৰ দৰবাৰবোৰ ধুনীয়াকৈ ইয়াত থৈ দিয়া হৈছে। এইবোৰ দুৰ্গা পূজাৰ সময়ত ইয়াত বহুত ডাঙৰ উৎসৱ হয় আচলতে, সেইটো সময়ত আহিব পাৰিলে ভাল, বাট তেতিয়া ভিডিঅ' কৰিবলৈ অকণ প্ৰব্লেম হয়। আৰু ইয়াত চাওক কি আছে, এয়া হ'ল বলিশাল। ইয়াত দুৰ্গা পূজাত ইয়াত বলি বিধান কৰা হয়, সেইকাৰণে ইয়াত বলি দিয়াৰ সকলো ব্যৱস্থাবোৰ ইয়াত ৰখা হৈছে। ইয়ালৈ আমাক এনেকৈ সোমাব নিদিয়ে কাকো, মানে দৰ্জা মাৰি থোৱা হৈছে, তালা মাৰি থৈছে, বাট তথাপি মই দেখুৱাইছোঁ।
আমাৰ গ্ৰিলৰ ভিতৰৰ পৰাই যেনেকৈ পাৰে দেখাব চেষ্টা কৰিলোঁ আপোনালোকক। বাকী আমাৰ এতিয়া মন্দিৰৰ হয় আমাৰ চাকি এতিয়া হৈ গ'ল, সৎকাৰ কৰা আমাৰ হৈ গ'ল, আমি নিৰ্মালি ল'লোঁ। আমি এতিয়া যাম আৰু ইয়াৰ পৰা। আৰু এইফালে দেখুৱাই দিছোঁ চাওক, এইফালে ইয়াত ঘৰবোৰ আছে, আলহী ঘৰবোৰ হয়। ইয়াত আপোনালোকে যদি আহে ধুনীয়াকৈ থাকি কৰি ইয়াত শৰাই খৰিকা দিব পাৰিব। ইয়াত বিয়া বাৰু পালন কৰা হয়, বিয়া বাৰু পাতে ইয়াত, গতিকে ইয়াত আলহী ঘৰ হয়। ইয়াত একদম ধুনীয়াকৈ সকলো থাকি বিয়া বাৰু পাতিব পাৰে, কোনো ধৰণৰ সমস্যা নাই ইয়াত। আৰু আপোনাৰ চাহ খোৱাৰ ৰন্ধাৰ পাকঘৰ আছে, এইফালে চাওক পাকঘৰ আছে, ৰান্ধি কৰি সকলো খাব পাৰে। একদম খুব সুন্দৰ ব্যৱস্থা, আপোনালোকে আহিলে কোনো অসুবিধাই নাপায় ইয়াত। এতিয়া আমাৰ হৈ গ'ল, মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে কেনেকুৱা পাইছে নাজানো। এতিয়া আমাৰ যিহেতু ইয়াত হৈছেই, গতিকে আমি ইয়াৰ পৰা এতিয়া মন্দিৰৰ পৰা আমি ওলাম। এতিয়া এই মন্দিৰৰ সন্মুখতে অকণমান এনেকৈ এডোখৰ জেগা বৰ সুন্দৰকৈ ৰখা হৈছে, সজাই ৰখা হৈছে। ইয়াৰ পৰা মানে তলৰ ভিউটো চাবলৈ খুব ধুনীয়া হয়, তলৰ জেগাখিনি চাবলৈ খুবেই ভাল হয়। সেইকাৰণে আমি ভাবিলোঁ ইয়াৰ পৰা আপোনাক এবাৰ দেখাই দিওঁ আপোনালোকক। ব'লকচোন চাব।
এয়া চাওঁ, আমি গাড়ীৰ পৰা নামি আহিলোঁ আৰু এয়া দেখুৱাইছোঁ কিমান মানুহ। এয়া চাৰিওফালে কেৱল মানুহ আৰু মানুহ। আচলতে ত্ৰিশূলধাৰী মন্দিৰৰ ওচৰত এইটো পিকনিক স্পট হয় আৰু পিকনিক স্পটটোত বহুত মানুহ হয়, বহুত দূৰৰ দূৰৰ পৰাও মানুহ আহে। আমি বাৰু ওচৰৰ পৰাই আহিছোঁ, কিন্তু বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে, বহুত মানুহ আহে আৰু খুব ভাল লাগে আচলতে এই সময়ত ইয়ালৈ আহি। ইমান মানুহৰ সমাগম হয়, সঁচাই ভাল লাগে। মন্দিৰ ভাগলৈ আমি এপাক সোমাই আহোঁ। দেখাততো বহুত মানুহ থকা যেন লাগিছে, তথাপিও এপাক দৰ্শন কৰিব পাৰোঁ নেকি চাওঁ আৰু আপোনালোককো মই দেখুৱাওঁ। এইটো মন্দিৰৰ গেট চাওক, ত্ৰিশূলধাৰী মন্দিৰ লিখা আছে। সোমাই আহিছোঁ আমি, শাহু আৰু মই আহিলোঁ মন্দিৰলৈ, বাট ইমান মানুহৰ লাইন, গতিকে আমি ভিতৰ সোমাব নোৱাৰিলোঁ আৰু বাহিৰতে আমি সেৱা সৎকাৰ কৰিলোঁ। এতিয়া আপোনালোকক দেখাই আছোঁ মই, এইটো বাট দেখিছেনে, এই শিলটোৰ ফাকেদি, এইটো শিলৰ ফাকেদি এনেকৈ সোমাই যায়। এইটো লাইন চাওক, এইটো এনেকৈ মানুহ লাইন পাতি আছে দেই। এই মানে এনেকৈ শিলৰ ফাকেদি সোমাই যাব। এই শিলটোৰ মাজতেই লিংগ আছে আৰু তাত সেৱা কৰিব, চাকি জ্বলাব। মানুহ ইমান লাইন, আৰু উলটি আহোঁতে এইপিনেদি আহিব নিদিয়ে, আমি এইফালেদি ওলাব লাগিব, এইফালেদি। গতিকে মই আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি দেখাব চেষ্টা কৰিছোঁ আৰু বেছিকৈ চাগে নোৱাৰিম, কাৰণ বহুত ভিৰ আজি। এয়া আমি এতিয়া চাহ খাই আছো দেই ৰাইজে চবে। এয়া চাহ খাইছো, ব্ৰেড খাইছো, আমি লৈ আহিছো মানে ঘৰতে, ঘৰৰ পৰা সকলো বনাই কৰি লৈ আহিছো। এয়া চাহ ৰাইজে চবে খাই আছে আৰু মোৰ যেনিবা শেষ হ'ল, আকৌ ল'ম, মই বাকী আছো। এয়া বাকী আছে, নাই হোৱা আৰু এখন খাবলৈ আছে, তিনিখন আৰু এখন আছে, এখন খাই আছো। এই চাহ খাই লওঁ, তাৰপিছত অলপ পাছত আকৌ বেলেগ খোৱা হ'ব আৰু আইটেম চাই থাকক আপোনালোকে। মাংস বনাই পেলাই হাতটো মুচি আছিল, সেইখন কাম জেগা দি পেলাই পিন্ধাই পেলাই উঠি আহিলোঁ। এয়া আমাৰ খাই কৰি হৈ গ'ল। এয়া বালিত পুৰা চবে পুৰা খেলিলে, পানী খেলিলে, খাওঁতে খালোঁ, মাংস খালোঁ, ৰুটি খালোঁ, সকলোবোৰ আপোনালোকক দেখুৱালোঁ। তাৰপাছতে এতিয়া যাওঁগৈ আৰু বেছি ভিডিঅ' নকৰোঁ, হৈ গ'ল আমাৰ আবেলি হ'ল যিহেতু। এতিয়া বালি গছকি গছকি আকৌ এনেকৈ আহি আছোঁ ৰাস্তালৈ। এয়া চাওক, ৰাস্তালৈ যথেষ্টখিনি দূৰ আছে, বালিৰ মাজত আমি, গতিকে ভিডিঅ' নকৰোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, যদি ভাল লাগিল দেনটো জানেই আৰু কি কৰিব লাগে, লাইক এটা কৰি দিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু যদি মোৰ ভিডিঅ' ফাৰ্ষ্ট টাইমৰ বাবে ভিজিট কৰিছে দেন ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব। আজিলৈ বাই বাই, থেংক ইউ।